হেল্ল' বন্ধুসকল, মই এতিয়া আপোনালোকক জনাব বিচাৰিছো হাউ টু ফিল আপ এনআৰসি অবজেকশন ফৰ্ম কেনেকৈ ফিল আপ কৰিব। আৰু এটা কথা মন কৰিব, এনআৰসিৰ অবজেকশন যেটো ফৰ্ম এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ ফৰ্ম এইটো হয়। এইটো এটা শুদ্ধ এনআৰসি তৈয়াৰ কৰাত এটা বহুত বৰঙণি আগবঢ়াব। সো আপোনালোকে এনআৰসি অবজেকশন ফৰ্মটো জমা দিব পাৰিব, কিন্তু উপযুক্ত নথি তথ্য প্ৰমাণ সহকাৰে আপুনি জমা দিব। এইটো জমা দিলে আপুনি জমা দিব পাৰিব কাৰোবাৰ এগেইনষ্টত আপুনি ক্লাইম কৰিব পাৰিব যে তেওঁৰ এনআৰসি নাম সোমাব নালাগিছিল, যে তেওঁৰ নামটো ডিবুটাৰত আছে বা ডিক্লেয়াৰ ফৰেনাৰত আছে, তেনেকুৱা এটা প্ৰয়োজনত আপুনি দিব পাৰিব। সো আপোনালোকে এইটো দিব পৰাপক্ষত এইটো যদি আপোনাৰ ওচৰত থাকে তেতিয়াহ'লে দিব, আৰু যদি নাথাকে এনে মিছামিছি দিলে আপোনাৰ বহুত অসুবিধা হ'ব পাৰে। পিছত যেতিয়া তেওঁ কেছ কৰিব ট্ৰাইব্যুনেলৰ পৰা পাই যাব তেতিয়াহ'লে আপোনাৰ অসুবিধা হ'ব পাৰে। সো মই ভাবো এইটো দিব লাগে যাতে কোনো প্ৰকৃত ভাৰতীয় যাতে বাংলাদেশী নহয় বা বিদেশী নহয়, আৰু বাংলাদেশী নহয় বিদেশী যাতে নহয়, আৰু কোনো বিদেশীয়ে যাতে এনআৰসিত নাম সোমাব নালাগে, সেইকাৰণে এই অবজেকশন ফৰ্মটো জমা দিব লাগে। কিন্তু কথা হ'ল আপোনালোকে যদি তথ্য উপযুক্ত প্ৰমাণ নাথাকে তেতিয়াহ'লে এইটো নিদিব। তেতিয়াহ'লে বলক কেনেকৈ ফৰ্মটো ফিল আপ কৰিব লাগে সেইটো বিষয়ে আমি জানো আহোঁ। তো প্ৰথমতে আপুনি কোনটো সেৱা কেন্দ্ৰত এনআৰসিখন জমা দিব সেইখনৰ নাম লিখিব লাগিব। মই ভকতগাঁৱত দিম, সো ভকতগাঁও বুলি লিখিছোঁ। মই আচলতে নিদিওঁ, তথাপি মানে আপোনালোকক বুজাবলৈ দি আছোঁ। মোৰ মতে মোৰ মানে নাই বুলি ক'ব পাৰোঁ। সো যদি পাওঁ তেতিয়াহ'লে দিম, নিদি বুলি নহয়, যদি পাওঁ তেতিয়াহ'লে। পিছত আপোনাৰ এআৰএন নম্বৰটো কাৰ দিব, যাৰ এগেইনষ্টত আপুনি এপ্লাই কৰিব তেওঁৰ এআৰএন নম্বৰটো দিব লাগিব। ধৰক যদি কাৰোবাৰ এগেইনষ্টত আপুনি দিয়ে যে তেওঁ ডিবুটাৰ, তেওঁৰ এআৰএন নম্বৰটো দিব লাগিব, আপোনাৰ এআৰএন নম্বৰ দিলে নহ'ব। সো আপুনি এআৰএন নম্বৰটো দিব। Following host name appear in the draft NRC as mentioned against the names. So ARN number যেটো আছে তো আৰু এতিয়া আপুনি কাৰ এই এগেইনষ্টত এই ARN নম্বৰৰ কাৰ নামত আপুনি ক্লাইম কৰিব, যে অবজেকশন কৰিব যে তেওঁৰ নামটো আহিব নালাগিছিল কিন্তু তেওঁৰ নামটো আহি গৈছে। সো এতিয়া আপুনি আইডি নম্বৰটো লিখিব, মানে যাৰ এগেইনষ্টত দিব তেওঁৰ আইডিটো কিমান আছে। 3 নম্বৰ আইডিৰ এগেইনষ্টত দিম মই, 6 নম্বৰ আইডিৰ এগেইনষ্টত, 9 নম্বৰ আইডিৰ এগেইনষ্টত, মই তিনিজনৰ এগেইনষ্টত দিম। এতিয়া নাম কি, নামটো লিখিব লাগিব। ধৰক আবু সুফিয়ান, নূর আলী, আমেনা, এই তিনিজনৰ মই এগেইনষ্টত দিম। এতিয়া আপোনাৰ পাৰ্টিকুলাৰ অবজেক্ট মানে শৰ্ট ফৰ্ম, আপোনাৰ কি কাৰণে আপুনি আবু শাহিদক, আবু সুফিয়ানক কি আপুনি দিব হেৰি অবজেকশন কৰিছে, কি এভিডেন্স আপোনাৰ তাত কিবা হেৰি আছে। সো আপুনি এই তলত চাব, তলত লিখিব, ইয়াত আছে এপ্লিকেন্ট ইজ হেজ ডিবুটাৰ, এপ্লিকেন্টত হয় ডিবুটাৰ, ডিক্লেয়াৰ ফৰেনাৰ ডিএফ, ৰিফাৰেন্স ৰেন্ডিং অফ ফৰেনাৰ ট্ৰাইব্যুনেল, মানে কেছ চলি আছে ট্ৰাইব্যুনেলত, কেছ চলি আছে। সো তেনেকুৱা মানুহৰ বিৰুদ্ধে আপুনি হেৰি কৰিব। ডিচেন্ডিং অফ ডিবুটাৰ, ডিবুটাৰ মানে বাদ পৰিছে, ডিচেন্ডেন্ট অফ ডিক্লেয়াৰ ফৰেনাৰত হৈ গ'ল। তেতিয়া আপুনি কি দিব, ইয়াত আপুনি শৰ্ট ফৰ্ম চাইছে, মই ডিবুটাৰত দি দিলোঁ ডিবি, এতিয়া ডিক্লেয়াৰ ডি ভোটাৰ বুলি দি দিব, ডাউটফুল ভোট আৰু ডি ভোটাৰ। এতিয়া যদি আপোনাৰ তাত কোনো এভিডেন্স আছে, যদি আপোনাৰ তাত কিবা ভোটাৰ লিষ্ট আছে, মোৰ তাত ভোটাৰ লিষ্ট আছে, সো ভোটাৰ লিষ্ট 2017 দি দিব, বা 2015 2014 যেটো আছে এইটো দি দিব পাৰে। তো একে কণ্ডিশ্যন, একে পৰিয়ালৰ যিহেতু, সো ডিবুটাৰে সব হ'ল। তো ডিবুটাৰ, তো ভোটাৰ লিষ্ট
2000 voter list 2017 so amena katun dv d voter so father voter list যেহেতু তেওঁৰ ভোট হোৱা নাই সো যেহেতু দেউতাক ডি ভোটাৰ হৈছে সো এনেকুৱা কথা এতিয়া আপুনি কৰিব পাৰে এনেকৈ দিব তিনিজনৰ দিলে তাৰ পিছত আহিব আপোনাৰ এইখিনি আপুনি যে হেই কৰিলে এপ্লাই কৰি অবজেকশন কৰিলে আপোনাৰ নামটো ইয়াত লিখিব লাগিব সো মোৰ নামটো ইয়াত লিখি দিছো পিছত কন্টাক্ট আপোনাৰ ভিলেজ পিও পিএস পুলিশ স্টেশন সদৰ তো এতিয়া পিছত মোবাইল দিবলৈ নাপাহৰিব মোবাইল নম্বৰটো দিবই পিছত আপোনাৰ এআৰএন নম্বৰটো দিব লাগিব 21টা অংকৰ এআৰএন নম্বৰ যদি আপোনাৰ এআৰএন নম্বৰ নাই তেতিয়াহলে আইডি প্ৰুফ এটা দিব লাগিব যে আপোনাৰ ধৰক পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ আইডি যিকোনো আইডি প্ৰুফ এটা দিব লাগিব সো আপুনি এআৰএন নম্বৰটো সবৰে সাগে আছে তো এআৰএন নম্বৰটো দিব তো 21 নম্বৰ এআৰএন নম্বৰ দিলে আইডি প্ৰুফটো দিব না লাগে সো তে পিছত আহিব ইয়াত আপোনাৰ সিগনেচাৰ যে I hereby declare that the fact mentioned above are true in the best of my knowledge and belief. If any information is found to be false, I shall be liable personally as per law. মানে ওপৰত সকলো বিলাক তথ্য শুদ্ধ হয় মই জনামতে শুদ্ধ হয় যদি ইয়াত কিবা ভুল ভ্ৰান্তি হয় তেতিয়া হলে মই আইনৰ ওচৰত দাই আইনে যি সিদ্ধান্ত লয় তাক মানিবলৈ মই বাধ্য সো আপোনাৰ ইয়াত providing any false information would attract penalties under the Citizenship Act 1955 চনৰ Citizenship Act মতে যদি আপোনাৰ কিবা ভুল হয় তেতিয়াহলে আপোনাৰ মানে অ্যাটাক আপোনাৰ ওপৰত প্ৰতিক্ৰিয়া কৰিব ইয়াত সো আপোনালোকে বুজি পাইছে তেতিয়াহলে যদি এনে মিছামিছি মানুহক হাৰাশাস্তি নকৰিব সো ইয়াত সিগনেচাৰ কৰি দিব তো সিগনেচাৰ কৰি দিলে কৰি দি পেলাই আপুনি সাবমিট কৰিব পাৰে আৰু যদি আপুনি NRC claim from fill up আৰু NRC correction from fill up বিষয়ে জানিব বিচাৰে তেতিয়াহলে তলৰ ডেসক্ৰিপচন বক্সত মই লিংক দি দিছো তাৰ পৰা চাব পাৰিব সো যদি ভিডিওটো ভাল লাগিছে তেন্তে লাইক কমেন্ট শেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ